নতুনকৈ আৰু এটা চেনেল পাবলৈ গৈ আছোঁ আমি। খুব ভাল লাগিছে। আমাৰ যিটো ডেম'ক্ৰেচি, এই ডেম'ক্ৰেচিত যিটো মিডিয়াৰ বা আমাৰ টিভি চেনেলসকলৰ যিটো পাৰ্টিচিপেশ্যন, সেইটো আমাৰ যথেষ্ট দৰকাৰ। আৰু ৰাইজলৈ বা আমাৰ সুখ দুখটো চৰকাৰলৈ লৈ যোৱাত যথেষ্ট সহায় হ'ব। আৰু চৰকাৰেও ৰাইজৰ সুখ দুখটো বুজিবলৈ আপোনালোকৰ চেনেলৰ জৰিয়তে নিশ্চয় এটা ব্যৱস্থা হ'ব বুলি মই ভাবোঁ। যিটো চেনেল নিৰপেক্ষভাৱে চেনেলে যাতে সমাজৰ কামত বা সমাজত কোনো খেলি মেলি যাতে সৃষ্টি নহয়, যাতে ইথিক্সত থাকি যিটো কাম কৰে, মই তাকেই প্ৰথম মই অনুৰোধ কৰিছোঁ। আৰু বড়ো লাইভ যিটো চেনেল লঞ্চ হ'ব, লঞ্চ কৰ্তা ইয়াৰ কি বুলি ক'ব, মালিক, তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াতকৈও বিভিন্ন ভাৰ্নাকুলাৰ লেংগুৱেজত আৰু তেনেকুৱা চেনেল খুলি দিব পাৰিলে আৰু নিজৰ ভাষাত চেনেল যদি পাব পাৰে, তেতিয়াহ'লে আৰু পাব্লিচিটিটো আৰু বেছি সুন্দৰ হ'ব। মানুহৰ ওচৰলৈ আৰু পাব্লিকৰ ওচৰলৈ চাপি যোৱাৰ এটাই উপায় হ'ল মিডিয়া। এই মিডিয়াৰ জৰিয়তে যাতে ৰাইজক আগুৱাই লৈ যোৱাত মানে কাম কৰে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বেষ্ট উইজেছ থাকিল আৰু তেখেতক মই কংগ্ৰেচুলেশ্যন দিছোঁ।